নমস্কাৰ নিউজ নেটৱৰ্ক 24 অসমৰ ষ্টুডিঅ'ত মই অনালী দিবলৈ ওলাইছো এক গুৰুত্বপূৰ্ণ খবৰ হোজাই ৰেল লাইনত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য হোজাইৰ 2 নং ৰেল গেটৰ পল্লীত উদ্ধাৰ হৈছে মৃতদেহটো লামডিং গুৱাহাটী অভিমুখী নামনি মোৱা বিজি এক্সপ্ৰেছ ৰেলত কটাৰ সন্দেহ মৃতদেহটোৰ নাম সুকেন্দ্ৰ চন্দ্ৰ দাস আৰু ঘৰ গোবিন্দপল্লীত বুলি জানিব পৰা গৈছে ঘটনাস্থলীত হোজাই ৰেল আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত 12টা বজাত বিজি এক্সপ্ৰেছ লামডিং টু গুৱাহাটী আহি থকা অৱস্থাত আমাৰ এই হোজাই ষ্টেচনৰ এলেকাৰ প্ৰথম ৰেল গেট কি কয় জানো জেগাটো প্ৰথম ৰেল গেট গোবিন্দপল্লীৰ ৰেকত এজন মানুহ মানে ট্ৰেইনে কাটে মানুহজন দেখাত হয়তো মূৰ চুৰ ঘূৰাই পৰি যোৱা অৱস্থাত মানে কথা যেন দেখা যায় নিউজ ডেস্ক ৰিপৰ্ট নিউজ নেটৱৰ্ক 24 অসম।